প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ 56 নম্বৰ খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে মন দি শুনক। 8 দিন ধৰি ইন্দ্ৰজিৎ মেঘনাদৰ ৰামৰ সৈতে ঘোৰ যুদ্ধ চলি আছিল। দেবেন্দ্ৰ পুৰন্দৰে অত্যন্ত ঔৎসুক্যৰে ৰাৱণ তনয় আৰু ৰামৰ যুদ্ধৰ পৰিণামলৈ অপেক্ষা কৰি আছে। যেতিয়ালৈকে ৰাৱণ আৰু ৰাৱণী জীয়াই থাকিব তেতিয়ালৈকে দেৱলোকত দেবেন্দ্ৰ সুস্থিৰ নহয়। তেওঁ সেই মুহূৰ্তটোৰ কথা স্মৰণ কৰি আছিল যেতিয়া লংকাত দ্বাদশাদিত্যৰ প্ৰতিনিধি আৰু পৃথিৱীৰ সকলো দেৱতা, দৈত্য, নাগ, অসুৰ সকলোৰে সন্মুখত দেৱৰাজ ইন্দ্ৰই বন্দী অৱস্থাত সপ্ত সমুদ্ৰ, সপ্ত তীৰ্থ, সপ্ত মহাকূপৰ জলৰত্ন কলহত পুৰাই আনি মেঘনাদৰ মূৰত অভিষেক কৰিছিল আৰু সপ্তদ্বীপপতিয়ে তাৰ পিছত থিয় হৈ তাৰ মূৰত ছত্ৰ ধৰিছিল। নৃবংশৰ 700 নৃপতিয়ে অতিৰথী মেঘনাদৰ অস্ত্ৰৰ লেকাম ধৰি তাৰ ৰথ টানিছিল। লোকান্তৰৰ পৰা তথা লক্ষ লক্ষ নৃবংশৰ প্ৰতিনিধিয়ে মহীদেৱ, সপ্তদ্বীপপতি, সৰ্বজয়ী ৰাৱণৰ আৰু ইন্দ্ৰ দমনকাৰী অতিৰথী মৃত্যুঞ্জয় মেঘনাদৰ জয়ধ্বনি কৰিছিল। সেই জয়ধ্বনিত পৃথিৱীৰ 10 দেশ কম্পিত হৈ উঠিছিল, ভূলোক চলমান হৈছিল। এই সকলো কথা দেবেন্দ্ৰ পুৰন্দৰে পাহৰা নাছিল। সকলো দৃশ্য তেওঁৰ চকুত ফুলৰ দৰে লাগি আছিল। এই দুৰন্ত ৰাৱণৰ বৰ্তমানত দেৱলোকৰ অকল সাম্ৰাজ্যই নহয়, দেৱ সংস্কৃতিও কুশলে থকা নাছিল। এতিয়া ৰামৰ ওপৰতে তেওঁলোকৰ আশা কেন্দ্ৰীভূত হৈ আছে। এনে সংযোগ আহি পৰিছে যে ৰামে সৈন্য লৈ আহি সমুদ্ৰ বন্ধন কৰি অসাধ্য সাধন কৰিলে আৰু লংকাৰ সমস্ত সমৃদ্ধি বিনষ্ট কৰি পেলালে। মহাতেজ কুম্ভকৰ্ণ সহিত ৰাৱণৰ পুত্ৰ পৰিজন পৰিবাৰক নাশ কৰিলে। এতিয়া তেওঁলোকে আশাৰ কিৰণ দেখিবলৈ পাইছে, কিন্তু তেওঁ এইটোও ভালদৰে জানে যে যেতিয়ালৈকে ৰাক্ষসেন্দ্ৰ ৰাৱণ জীয়াই থাকিব, যেতিয়ালৈকে মৃত্যুঞ্জয় অমিত পৰাক্ৰমী মেঘনাদ থাকিব, ৰামৰ প্ৰাণৰ সংকট প্ৰৱৰ্তিব। ৰামৰ জয়, ৰামৰ ভগীৰথ প্ৰযত্ন একো কামত নাহে। তেওঁ ৰামক সকলো সম্ভাৱ্য সহায়তা দিয়াৰ নিশ্চয় কৰিলে। দেবেন্দ্ৰ সুবৰ্ণ আসনত বহিল। চাৰু নেত্ৰা দানৱ তনয়া পৌলুমী শশী তেওঁৰ বাওঁফালে বহিল। শিৰত মণি মুক্তা খচিত ৰাজছত্ৰ, সমীৰ নন্দনে কাননৰ মৃদু মধুৰ সৌৰভ বৈ আনিছে। দিব্য বাজনা বাজি আছে। সুমধুৰ হাসিনী ৰম্ভা, উৰ্বশী, চিত্ৰলেখা, সুকেশী, প্ৰিয়কেশী আদি অপ্সৰাসকলে নৃত্য গীত কৰি আছে। দেৱতা দেবেন্দ্ৰই সোমৰস পান কৰি আছে। গন্ধৰ্বসকলে স্বৰ্ণপাত্ৰত সোমৰস ভৰাই দি আছে। কোনোবা কিংকৰে কুমকুম, কোনোবাই কস্তুৰী, কোনোবাই কেশৰ, কোনোবাই চন্দন আৰু কোনোৱে বা সুগন্ধিত পুষ্পমাল্য আনি অৰ্পণ কৰিছে। এনে সময়তে ইন্দ্ৰলোকত দেৱৰ্ষি নাৰদৰ প্ৰৱেশ ঘটিল। আনন্দিত হৈ দেবেন্দ্ৰই কলে, স্বাগতম দেৱৰ্ষি, ভালেই আপুনি আহি পালে। মইতো অতি উৎসুকতাৰে আপোনালৈ বাট চাই আছো। দেৱৰাজ, দেবেন্দ্ৰৰ ঔৎসুক্যৰ কাৰণ এয়ালক দেৱসূক্ত মই ৰচিছো। ইয়াতে মই দেবেন্দ্ৰৰ অক্ষয় স্তুতি গান কৰিছো। এই বুলি কৈ দেৱৰ্ষি নাৰদে দেৱসূক্ত গাই শুনালে। স্তুতি গীত শুনি দেৱৰাজ ত্ৰিদীপপতি প্ৰসন্ন হৈ ধন্য ধন্য বুলিবলৈ ধৰিলে। দেবেন্দ্ৰৰ আদেশক্ৰমে গন্ধৰ্বসকলে দেৱৰ্ষিক হেমপাত্ৰত মধুপান আৰু সোমপান কৰালে। বন্ধুসকল, আজিলৈ খণ্ডটি ইমানতে অন্ত পৰিছে। এতিয়া আপোনালোকে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব নকৰা সকলে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আনক শুনাৰ সুযোগ দিয়ক। ধন্যবাদ।